নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক মহিলা উদ্যমিতা আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ হয় বন্ধু বান্ধৱীসকল 3 পৰা 5 মাৰ্চৰ ভিতৰত জমা দিব লাগিব আপুনি প্ৰপত্ৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা হিতাধিকাৰীৰ তালিকাত নাম থাকিলে একাউণ্টত সোমাই দিব টকা 10,000 টকা সৎব্যৱহাৰ কৰিলে পিছৰ পৰ্যায়ত লাভ কৰিব আপুনি 25,000 কোটি টকা এই 25,000 টকাৰ 12,500 টকা দিব চৰকাৰে আৰু 12,500 টকা আগবঢ়োৱা হ'ব ঋণ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আপুনিও সংগ্ৰহ কৰিছিল নেকি লাখপতি আঁচনিৰ ফৰ্ম যদি সংগ্ৰহ কৰিছে তেন্তে শীঘ্ৰেই জমা দিয়ক লগতে আজিৰ পৰৱৰ্তী খবৰ 1 মাৰ্চৰ পৰা ৰাজপথলৈ উলিয়াব নোৱাৰিব আপোনাৰ বাহন হয় বন্ধু বান্ধৱীসকল যান-বাহনৰ গৰাকীলৈ ডাঙৰ খবৰ 29 ফেব্ৰুৱাৰীৰ ভিতৰত যান-বাহনৰ গৰাকীয়ে কৰিব লাগিব বিশেষ কাম যান-বাহনৰ গৰাকীলৈ পৰিবহণ বিভাগৰ জৰুৰী নিৰ্দেশনা 1 মাৰ্চৰ পৰা পৰিবহণ বিভাগে আৰম্ভ কৰিব মিছন চৰকাৰ 3 29 ফেব্ৰুৱাৰীৰ ভিতৰত পৰিশোধ কৰক যান-বাহনৰ কৰ অন্যথা ৰাজপথতে জব্দ কৰা হ'ব আপোনাৰ বাহন লগতে আজিৰ পৰৱৰ্তী খবৰ লাখ লাখ লোকসকলৰ বাবে আহিছে এটা সুখবৰ চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকৈ আপুনি কৰিব আবেদন লাখ লাখ লোকৰ ঘৰ দিয়াৰ সিদ্ধান্ত লৈছে এবাৰ চৰকাৰে অনলাইনতে বিনামূলীয়াকৈ ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপুনি লগইন কৰক আপুনি pmay.mis.gov.in আৰু তাৰ পাছত ক্লিক কৰক সিটিজেন এছেছমেন্ট অপচনত তাৰ পাছত আপুনি পূৰণ কৰিব লাগিব ফোন নম্বৰ বেংক একাউণ্টৰ সবিশেষ প্ৰদান কৰিব লাগিব আপোনাৰ উপাৰ্জন প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড অনলাইন পদ্ধতিত কৰিব পাৰিব আপুনি আবেদন বিগতৱৰ্তী 86 পৰা সংগ্ৰহ কৰক আবেদন পত্ৰ এই প্ৰক্ৰিয়াৰে গলে PMAY আৰবানৰ বাবে কৰিব পাৰিব আবেদন কৰাৰ পিছতে চৰকাৰে প্ৰকাশ কৰিব হিতাধিকাৰীৰ তালিকাত নাম থাকিলেই একাউণ্টত সোমাই দিব চৰকাৰে ধন